এভৰিৱান স্বাগতম জনাইছোঁ মোৰ আন এটা ব্লগলৈ। যিহেতু ঘৰত পুখুৰী নাই সেইবাবে মাছ কিনিয়ে খাওঁ। এই সাৰ দিয়া মাছ এনে কি নাজানো বাৰু, পুখুৰীৰ পৰা মাৰি অনা বুলি কৈছে তেখেতে। এয়া মাছ কটাত ব্যস্ত হৈ আছে আৰু ৰকি চোৱাত ব্যস্ত হৈ আছে যে জুতি লগাই এসাঁজ খাম আৰু বুলি মাছ বচাত ব্যস্ত হৈ আছে। তাৰপিছত আৰু মাছখিনি এয়া কটা বচা হৈ গ'ল। তাৰপিছত ধুই পখালি মই আৰম্ভ কৰিলোঁ মাছ বনোৱাত। যিহেতু সোনকালে বনাইছোঁ, যিহেতু আজি খুবেই গৰম। আপোনালোকৰ পিনে গৰম কেনেকুৱা বাৰু জনাবচোন। আজি ভাবিছোঁ ভোলৰ সৈতে এসাঁজ খাম বুলি ভাবি মানুহজনকে ভোল কাটিব লগাই দিছোঁ। আপোনালোকেতো ভোলৰ সৈতে মাছ বনাব জানেই। তাকে মই আদা নহৰু দিয়ে মাছ বনাওঁ ভোলৰ। এই আদা নহৰু দিয়াৰ পিছত আৰু পিঁয়াজ দিয়াৰ পিছত ভোলখিনি মই দি দিলোঁ। দিয়াৰ পিছত ইমানেই গৰম ভাবিছোঁ অকণমান নেমু পানীকে খাই লওঁ। যিমান গৰম পৰে সিমানেই নেমু পানী খাব লাগে। মই সিমানেই নেমু পানী খাওঁগৈ, স্কিনৰ কাৰণেও ভাল। দেখিছে ঘামি জামি একে তিতি পুৰি গৈছোঁ, ইমানেই গৰম পাকঘৰটো। ভাবিছোঁ বাছ বনোৱাৰ আগতে নেমু পানী খাই লৈছোঁ।